আহিলে মাংস 120, ভাতৰ থালি 100 আৰু পানী 230। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। মই আছোঁ বৰ্তমান শদিয়াত আৰু গৈ আছোঁ আমি ডিব্ৰুগড় অভিমুখে। মানে আমাৰ লগৰে এজনৰ এক্সাম এটা আছে, তাতে আমি গৈ আছোঁ। লগৰজনে এক্সাম দিব, আমি জাষ্ট লগত গৈ দিছোঁ আৰু ফাইনেলি দোস্তটো ডিব্ৰুগড় আহি পালোহি। লগৰজন এক্সাম দিবৰ বাবে চেণ্টাৰত সোমালে। আমি গছৰ ছাঁ বিচাৰি বিচাৰি প্ৰায় 15 কিলোমিটাৰমান আহিলোঁ। ফাইনেলি গছৰ ছাঁ পালোঁ। ইয়াতে আমি আছোঁ, বহি আছোঁ। অকণমান ঠাণ্ডা হাৱা মাৰিছে, ঠাণ্ডা বতাহ মাৰিছে, ইয়াতে বহি আছোঁ। লগৰজন অহালৈ অপেক্ষা কৰিব লাগিব। প্ৰায় 3মান বজাত এক্সাম শেষ হ'ব লগৰজনৰ। গাড়ীৰ পৰা নামি আহিলোঁ। এতিয়া ওচৰতে বেগ বিক্ৰী কৰি আছে, চাওঁ কিমান টকা দিয়ে। অ' দাদা আপোনাৰ নেকি? আহকচোন। যদি দাম পতে এটা বেগ ল'ব লাগিব। কিমানকৈ দিছে বেগ এটা? 950। কম হ'ব নাই? মিলিব নাই? মিলিব? দুটা ল'লোঁ হ'লে। লগৰজনে এটা ল'ব 800 টকা। তাতকৈ কম? आप बता दीजिए। हाँ, आप बता दीजिए। এয়া আমাৰ মোহন বাবু ওলাই আহিলে ডিউটিৰ পৰা। ডিউটিৰ পৰা ওলাইছে। কি হৈছিলে? এক্সাম দি কেনে উভতি আহোঁতে সোমালোঁ আমি এইফালে হোটেলত, বাইদেউ হোটেল। এয়া ভাতৰ থালি আহিলে, তাৰপাছত আহিব এতিয়া গাহৰি মাংসটো। এইফালে আহিলে মাংস 120, ভাতৰ থালি 100 আৰু পানী 230। এইকেইটা খাইছে আৰু